বন্ধুসকল কি খবৰ আপোনালোকৰ বৰ্তমান মোৰ খবৰ ভালে আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে আৰু আজি ব্লগটো মোৰ আৰম্ভ কৰিছে বৰ্তমান এতিয়া 9টা বাজি গৈছে আৰু মই অলপ পিছতকে যাম আমাৰ শাকনি বাৰীত অলপ চলপ শাক পাচলি কৈছে প্ৰত্যেক বছৰে কৰে এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে আমাৰ শাক পাচলিবিলাক কেনেকুৱা হৈছে কি মানে আমি ৰুইছোঁ দেউতাই বহুতখিনি কষ্ট কৰিছে তাৰপিছত আপোনালোকক দেখাই থাকি ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব এতিয়া দেউতাৰ কাৰণে চাহ বনাইছোঁ দেউতা গাখীৰ চাহ খাই ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈ পাৰিলে মই লাল চাহ আমাৰ ৰেডি হৈ গ'ল এতিয়া বাকি লওঁ তাৰপিছত লৈ গৈ আছোঁ দেউতাই খাবলৈ লৈ গৈ আছোঁ ককাক চাহ দিম ব'লা ৰ'দটো একদম টেং টেংকৈ লাগে অলপ আহিলে ৰ'বা আমাৰ পাচলি কৰাত দেৰি হৈছে এয়া হৈছে আলু এতিয়াহে সৰু সৰুকৈ গজালি মেলি ওলাইছে এয়া আলু পুলি হৈছে দেউতাই আলু পুলিবিলাকৰ এতিয়া লাইন বাই লাইন মানে মাটি জাপি জাপি গৈ আছে তেতিয়া ভাল হয় আলুটো আৰু চাইডতে এয়া সৰিয়হ ছিটিয়াইছে মাজতে এদিন সৰিয়হ শাক খাইছিলোঁ অকণমান তিতা লাগিল মিক্স কৰি খালে ভাল লাগে শাক আৰু চাইডে চাইডে বিন দিছে নেচৰা দিছে দেউতাই এয়া চাওকচোন এয়া খুৰাহঁতৰ শাক পাচলি কৰিছে এয়া পানীলাও ৰঙালাও পুলি এইফালে হৈছে শাক আৰু যেতিয়া আমাৰ শাকনি বাৰীখনে ধুনীয়াকৈ লাগে শাক পাচলি দেখাম বাৰু আপোনালোকক এতিয়া আমাৰ বৰমাহঁতৰ বাৰীত সোমাইছোঁ শাকনি বাৰীত বৰদেউতাহঁতৰ শাকবিলাক চব চব্জি মানে ডাঙৰেই হ'ল বহুত আগতীয়াকৈ ৰুইছে যে সকলোবোৰ শাক দিছে মাজে মাজে মূলা আছে এফালে বিলাহী আছে আৰু লাই শাক এনেকৈ আৰু আলু চালু বহুতখিনি আছে লাও গছ আছে পানীলাও ৰঙালাও চব আছে এতিয়া ভালদৰে দেখাব মাজে মাজে যাব নোৱাৰোঁ যে খোজকাঢ়ি গছ চছ মৰি যাব তাৰপিছত চবফালে দেখিছে এইফালে সৰিয়হ কৰিছে আৰু এইফালে আলু বেছি কৰে আৰু মাজে মাজে যোনটো ভুটুৱা শাক মানে জিলমিল শাক হয় নহয় মোৰকে ধুনীয়া লাগে খাই বৰমাহঁতৰ ইয়াতে বহুত হয় এইফালে আলু এইফালে কি দিছে ধৰিব পৰা নাই দেই ডাঙৰ হ'লে আপোনালোকক মানে বুজাব পাৰিলোঁ হয় এতিয়া এই নহৰু দিছে বোলে ইয়াত নহৰু নে পিঁয়াজ এনেকৈ দিছে এতিয়া ভয়ো লাগে গছকা যাব বুলি এয়া সৰিয়হ হিমুক ফটো একপি উঠাই লওঁগৈ তাতে ইমান ধুনীয়াকৈ হৈছে আৰু বিহুৰ সময়ত আমাৰ বহুত ভাল লাগে যাওঁ বহুত টাইম হৈ গৈছে আৰু ৰ'দে মানে বেছি টাইম থকাৰ লগে লগে গাত মানে চেং চেংকৈ লাগিছে ৰ'দটো আৰু সি মোক ধৰি লৈ গৈছে ক'ৰবাত গছকি দিব শাক পাচলি এবাৰ মৰিব নোৱাৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব যদিহে আপোনালোকে এইটো ভিডিঅ' ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব দেই আৰু ছাবস্ক্ৰাইব কৰি দিব বহুতে চাই থাকে কিন্তু ছাবস্ক্ৰাইব নকৰে হাই গাইজ যোৱাকালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে আজি এফালে যাব ওলাইছোঁ আপোনালোকক দেখাই থাকিম ক'লৈ যাওঁ বাৰু এতিয়া ওলাই কৰি লৈছোঁ বাৰু মুখখন মেকআপ বেছি লগা নিচিনা লাগিছে মেকআপ কাৰণে ক্ৰীম সানিছোঁ খালি আইলাইনাৰটো বেছি কাঢ়া হোৱা নিচিনা লাগিছে আৰু এতিয়া কাপোৰ পিন্ধিম অলপ পিছত যাবলৈ ল'ম দেখাম বাৰু আপোনালোকক ক'লৈ যাওঁ আৰু কিহৰ কাৰণে গৈ আছোঁ চাই থাকিব আপোনালোকে পিছতে বাপৰে বাপ গপচা বয়া নেকি তুমি কোৱাছো কিবা এটা ডিম্পু ষ্টাইলত আমি এতিয়া গৈ আছোঁ এই আমাৰ মাজু বৌহঁতৰ ঘৰত খানা আছে বৰ্তমান এতিয়া গৈ আছোঁ ইয়াতে আমি মাংস কিনিব যে সেইকাৰণে ৰখিলোঁ অলপ টাইম এইফালে চাওক চবে চিপছ খোৱাত ব্যস্ত হৈ আছে ৰাতিপুৱা চাহ পানী খোৱাত মানে ভাল নহ'লে যে সেইটো কাৰণে আধা ৰাস্তা পোৱাৰ লগে লগে চবে চিপছ খোৱাত লাগি গ'লোঁ এয়া খুৰীক চাওক খুৰী লাজ লাগিছে
ঘৰ পামিহি এতিয়া এফালে ধনতলা ৰাস্তাত সোমাইছোঁ আৰু এফালে কহুৱা ৰিজৰ্ট আছে দেখা পাব আপোনালোকে ধুনীয়াকৈ বেনাৰ মাৰা হৈ আছে এটা স্বাগতম ধুনীয়াকৈ এইয়া চাওকচোন এইখন কহুৱা ৰিজৰ্ট হয় ভাল লাগে যায় তাত হাই বৰ্তমান আমি আহি পালোঁ এয়া আমাৰ খুৰীমা ছোৱালী মনি পিছে খানাটো কথা কোৱা কি খানা খুৱাব আহিছোঁ মানে আমি ইয়াতে খানা খুৱাব আহিছোঁ বৌহঁতৰ ঘৰত জেউৰা খানা বুলি কয় বিশেষ কথাটো কেনেকৈ বুজাওঁ মই ধৰিব পৰা নাই কিন্তু এইফালে আমাৰ নলবাৰী চাইডে জেউৰা খানা খুৱাব অহা বুলি কয় প্ৰেগনেণ্ট মানুহবিলাকক এয়া বৌহঁতৰ ঘৰ ইমান ধুনীয়াকৈ ৰ'দ পৰি থাকে চাওকচোন জেগাখিনিত ঠাণ্ডাৰ দিনত থাকি ভালে লাগে এতিয়া চাহ খাব মাতিছে আমি চাহ খাই লওঁ ব'লক আমি চব্জি কাটিব লৈছোঁ চাহ পানী খাই হৈ গ'ল এতিয়া চব্জিটো কাটিলোঁ বৰ্তমান আমি কাম বনখিনি কৰি এতিয়া আমি আলহী খাবলৈ গৈ আছোঁ ইয়াত মানে আলহীও আছে আমাৰ পৰিয়ালৰ গোটেইখিনি এতিয়া আমি যাব ওলাইছোঁ ভাবিছোঁ আৰু আজি দিনটোৰ কাৰণে আহিছোঁ যিহেতু অলপ পৰিয়ালৰ দিশতো সোমাই যাওঁ আমি আলহী খাই ঘূৰি ফুৰিছোঁ এতিয়া হাই গাইছ এতিয়া বৰ্তমান আমি চাহ পানী খাই হৈ গৈছে আৰু আপোনালোকৰ যদি এইটো ভিডিঅ' চাই ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমি আলহী খাই থাকিম এনেকৈ আৰু ভিডিঅ'টো দীঘলীয়া হৈ যাব কাৰণে আজি খতম কৰিছোঁ